আপোনালোকে মহাগঠবন্ধনত যোগদান কৰিছে, আপোনালোকক কি কেনেকৈ হ'ব আজি নিৰ্বাচন হ'বলৈ গৈ আছে। ইয়াত আমাৰ মিত্ৰজোঁটত BPF দলে চামিল হৈছে। ইয়াত আমাৰ 100% ৰিজাল্ট ভাল আহি যাব, কাৰণ আমাৰ এটা ভূমিকা আমি পৰীক্ষা কৰি পালোঁ যে আজিৰ তাৰিখত আমি 5টা সমষ্টি আমি জিকি গৈছোঁ আজিৰ তাৰিখত। কাৰণ যোৱা 2016 চনত যিটো কি ওলাইছিল যে য'ত BJP আৰু BPF কেণ্ডিডেট দিছিল, তাত আৰু কংগ্ৰেছ আৰু UDF বেলেগ বেলেগ উঠিয়াকৈ দিছিল। তাত আমি চালোঁ আজিৰ তাৰিখত গোটেইকেইটা যদি 3টা পাৰ্টি যদি একযোগ কৰি তেতিয়া আমাৰ মানে বেছি হৈ আছে, আমাৰ জিকি গৈ আছে। আজিৰ তাৰিখত 72টা চিট 52টা চিটত আমি জিকি গৈ আছোঁ। আজিৰ তাৰিখত আমাৰ 2 তাৰিখ মে'ত আমি চৰকাৰ গঠন কৰিম, এইটো খাটাং। হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামাক যেনেকৈ কটাক্ষ কৰিছে, এই বিষয়ে আপুনি কি ক'ব? এইটোতো মানে দুৰ্ভাগ্যজনক। যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকি পেলাই হাগ্ৰামা মহিলাৰীয়ে আজি ৰাজনীতি কৰি আহিছিল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মন্ত্ৰী কৰি আহিছিল। এখেতৰ কাৰণে হাগ্ৰামা মহিলা ডাঙৰীয়াই কংগ্ৰেছক এৰি পেলাই আজি BJPৰ লগত কাম কৰিছিল। ইমান কাম কৰা স্বত্তেও আজি নিজৰ এটা বন্ধু এখেতক যি প্ৰতাৰণা কৰা খুব দুৰ্ভাগ্যজনক। আৰু এই যে প্ৰতাৰণা কৰিছে, ইয়াৰ যিটো পৰিত্ৰাণ আজি BJP দলে পাবলৈ গৈ আছে, হিমন্ত বিশ্ব শৰ্মা নিজে পাবলৈ গৈ আছে। নিজে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিকি যাব নে নাই এটা সন্দেহ আছে। আজি আমাৰ BPF দলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপৰীতে আমি পৰিচালনা আমি নিৰ্বাচনা আমি প্ৰচাৰ কৰিম। বড়ো ভোট ইয়াত 22,000কে অধিক আছে। এই 22,000 বড়োখিনি কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জালুকবাৰী সমষ্টিৰ পৰা আজি ঘোষণা কৰিব পাৰে এখেত আজি পৰাজয় হ'ব। হিমন্ত বিশ্ব শৰ্মাক কিবা এটা আখ্যা দিছে কিবা বুলি এখেতে নিজকে মামা মানৱ বুলি কৈ থাকে। কেতিয়াবা মই যুৱকসকলক উল্লেখ দিম, আজি আমাৰ ছাত্ৰীসকলক স্কুটি দিছে আৰু মামা নিজকে কৈ থাকে। তো আজি মামা স্কুটি দিয়াৰ নামত আমাৰ ছাত্ৰীসকলক ইমান যে প্ৰতাৰণা কৰিলে। যিসকলে 60% পাইছে 100 টকা স্কুটি পাইছে, যিসকলে 90% পাইছে স্কুটি পোৱা নাই, আজি একোটা প্ৰতিবাদ কৰিলে 100 টকা লাঠি চাৰ্জ কৰি দিলে। তোৰ এই মামা ভাগিনীক কিমান মৰম কৰিছে, আৰু আমাৰ মামাই ভাগিনাসকলক কিমান মৰম কৰিব। কিবা এটা দিম বুলি কৈছে, কিবা দিব এই মামা যে এখেতসকলক প্ৰবঞ্চনা কৰিব না নাই, এইটো এটা সন্দেহ আছে। মামা কোনো ভাল কাম কৰা নাই আমাৰ দেশত। মহাভাৰতত কোনো মামা ভাল কাম কৰা নাই। বৰঞ্চ এই মহাভাৰতত আজি কৌৰৱ আৰু পাণ্ডৱৰ মাজত কিছুমান ভেজাল লগাই থৈ পেলাই আজি যুদ্ধ কৰাই দিছে, কুৰুক্ষেত্ৰ যুদ্ধ কৰাইছে। আজি ধ্বংস হ'ল, আজি ভীম অৰ্জুন আজি ধ্বংস হৈ গ'ল, ৰাইজক এৰি পেলাই পলাব লগা হ'ল। আজি দুৰ্যোধন দুঃশাসন এই মামাৰ নিৰ্দেশতে আজি দ্ৰৌপদীৰ আজি শাৰী উঠাই দিয়া হ'ল। এই মামা ভাল কাম কৰা নাই। এই মামা অসমক আজি ধ্বংস কৰিবলৈ গৈ আছে। BDC ইয়াৰ হিন্দু BDC অসমক ইয়াৰ ঠাই দিবৰ কাৰণে ইয়াৰ কা আনিছে। এই মামাৰ দ্বাৰা হৈ আছে। তো এই মামা দেশত ধ্বংস কৰিবৰ কাৰণে আহিছে। এই মামা মোমাই তামুলী বৰবৰুৱা, লাচিত বৰফুকন ডাঙৰীয়াই আমাৰ বীৰ লাচিত এখেতে মোমাই তামুলী বৰবৰুৱাক এটা দায়িত্ব দিছিল চৰাইঘাট যুদ্ধত, কিন্তু এইটো পালন কৰা নাই কাৰণে এখেতক আজি লাচিত বৰফুকন ডাঙৰ গোলাঘাটি হত্যা কৰিছে। আজিও হৈ আছে কুৰুক্ষেত্ৰ যুদ্ধ 2021, ইয়াতেও এই মামা ধ্বংস হ'বলৈ গৈ আছে। আৰু এখেতৰ নৰধে এই পদমপুল এই ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জন কৰিবৰ কাৰণে 33 লক্ষ মানুহ আৰু আমাৰ BTCত 33 লক্ষ মানুহ আজি হাজি হৈ আছে। কাক কেনেকৈ প্ৰাৰ্থীটো দিয়াৰ এইটো স্পষ্ট। আমাৰ 12টা BTCটা সমষ্টিত 12টা আমাৰ BPF দলৰ প্ৰাৰ্থী থাকিব, ইয়াৰ কোনো সন্দেহ নাই। যিবিলাক নেতাবিলাকে কৈ থাকে কথা নাই। আমাৰ উচ্চপদস্থ কংগ্ৰেছৰ নেতাসকলৰ লগত আমাৰ অলৰেডি আলোচনা হৈ গৈছে, UDFৰ নেতাৰ লগত আলোচনা হৈছে। কিছুমান নেতা পালি নেতা আছে যিসকলৰ পাৰ্টিটো প্ৰত্যাশী, তেখেতসকলে এইবিলাক বন্ধ কৰিব লগাই আছে। ইয়াৰ কোনো সন্দেহ নাই। 12টাত আমাৰ 12টা কেণ্ডিডেট থাকিব আৰু জিকি যোৱাটো 28 নম্বৰত আপুনি আজি 28ত আহিছে। 28 নম্বৰত 3জন দাবীদাৰ
28 মে'ত চাওক আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া যিজন আমাৰ দলৰ চিফ পাৰ্টি প্ৰেচিডেণ্ট তেখেতে কৈ আছে আমাৰ যিবিলাক প্ৰাৰ্থী আজি যিলৈকে ষ্টেণ্ডিং আছে 28, 25, 30, 31 তাৰিখে থাকিব বুলি কৈছে থাকিব এতিয়া কোনো আমাৰ কালি নহ'লে আজি দিল্লী ৰাওনা হৈছে দিল্লীৰ টিকেটটো ঘোষণা হ'ব পাৰে ইয়াৰ বাৰ্তা আমাৰ থাকি যাব আমাৰ বলিষ্ঠভাৱে নেতৃত্ব দিয়া এটা ৰাজনীতিক দল ইউ পি পিৰ নিচিনা কাৰোবাৰ 4টা এৰি দি 8টা নিজে আৰু 8টাৰ মাজতো GSP যাব পাৰে GSP 2টা বিচাৰিব পাৰে ইউ পি পি এলৰ দলৰ নিচিনা আমাৰ দুৰ্বল নহয় আমাৰ স্থিতি আজি সবল আৰু সবল হৈ থাকিব আৰু 12টা জিকিব পেলাই আমি অসমত মহাজোঁট চৰকাৰ গঠন কৰিম আৰু হেমন্ত বিশ্ব শৰ্মাৰ যিবিলাক দুৰ্নীতি তদন্ত হ'ব তদন্ত হ'ব সাৰদা স্কেমত হ'ব SI কেলেংকাৰীত হ'ব APC কেলেংকাৰীত হ'ব গুৰু চিণ্ডিকেট যিমান আছে চুক্তি বিতৰণত যিবিলাক কেলেংকাৰী আছে যিমান বিসংগতি হৈ আছে ইয়াৰ ওপৰত তদন্ত হ'ব আৰু জেলত পঠিয়াই দিয়া হ'ব ইয়াত থানা লগাই দিম UDF কংগ্ৰেছ DPF এই হাতৰ দ্বাৰাই থানা চাকৰি আমি বন্ধ কৰিম